এতিয়া আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাইছোঁ পুৰা আন্ধাৰ হৈ আছে আৰু কুঁৱলী পুৰা আৱৰি আছে আৰু এয়া 4:21 সময় হৈছে 1 মাঘ এই বগীবিল দলংখন ধেমাজি আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মাজত আছে বগীবিল দলংখন নিৰ্মাণ কৰা হৈছিলে 2002 চনত আৰু ইয়াৰ পিছৰ খণ্ডটো আমি নেক্সট ভিডিঅ'টোলৈকে আনিম নেক্সট ভিডিঅ'টোত আপোনালোকক দেখাম যে অগ্নিনাভ মন্দিৰৰ পৰিৱেশ হৰ হৰ মহাদেৱ জয় ভোলেনাথ জয় শিৱ শংকৰ ভোলেনাথ গতিকে বিশ্বাসে মিলয় হৰি কোনোবাই ভগৱান বিশ্বাস কৰে কোনোবাই ভগৱান বিশ্বাস নকৰে মানিলে ধান নামানিলে পাতান আৰু এই মানুহগৰাকী যে দেখিছে নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে যে এয়া হৈছে অগ্নিনাভ মন্দিৰৰ দৃশ্য নমস্কাৰ বন্ধুসকল মই জিৎ শৰ্মা মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকক মৰম যাচিছোঁ আৰু আমি ইতিমধ্যে আপোনালোকক আগৰ ভিডিঅ'ত কৈ আহিছোঁ আৰু লখিমপুৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে নাজিৰালৈকে আৰু আজি এই ভিডিঅ'টোৰ হৈছে শেষ অংশ আমি এতিয়া মৰাণ পাইছোঁ আৰু মৰাণৰ পৰা আমি চেপনৰ পিনে গৈ আছোঁ আৰু চেপনৰ পৰা আমি লেফ্ট সাইডে সোমাই যাম আমি নাজিৰাৰ পিনে মৰাণ পहुंच गया মৰাণৰ পিছত এটা চেপনটো চাই লোৱা হেৰিত এইটো কোনপিনে গৈছে এইটো গুৱাহাটী চাইড এইটো গুৱাহাটী চাইড আৰু এতিয়া আমি আহি আমি মৰাণ পাৰ হ'লোঁ আমি মৰাণ পাৰ হৈ পেলাই এতিয়া আমি এই যে আমি লেফ্ট ছাইডে সোমাইছোঁ এইখিনি হৈছে আপোনাৰ চেপন তিনিআলি বুলি কয় আৰু চেপন তিনিআলিৰ পৰা আমি নাজিৰাৰ পিনে আমি আগুৱাই যাম আৰু ইপিনে যে ৰাইট সাইডে এই ৰোডটো গৈছে শিৱসাগৰৰ পিনে গৈছে অৰ্থাৎ গুৱাহাটীৰ পিনেও যাব পাৰি আপোনাৰ যোৰহাটৰ পিনে যাব পাৰি আৰু এতিয়া আমি চেপন ৰোডত সোমাই দিছোঁ আমি গৈ আছোঁ অগ্নিনাভ মন্দিৰ নাজিৰা আৰু এইখিনি হৈছে চেপন তিনিআলি আৰু যি গতিকে কেতিয়াও এই ৰাস্তাবিলাকত অহা নাই ৰাস্তাবিলাকৰ লগত এটা নতুন পৰিচয়ৰ লগতে আপোনালোককো এই ৰাস্তা ঘাটবিলাক পৰিচয় কৰাই দিছোঁ আৰু আমিও আহি পেলাই আমি পালোঁ নাজিৰা মেইন টাউন গতিকে আপোনালোকে যদি অগ্নিনাভ মন্দিৰত যদি আহিবলৈ যদি বিচাৰে যদি গতিকে শিৱসাগৰ হৈ পেলাই আপোনালোকে নাজিৰা সোমাব পাৰে বা ডিব্ৰুগড় পিনে আপোনাৰ ডিব্ৰুগড় সাইডৰ পৰা আহি পেলাই আপোনালোকে নাজিৰা সোমাব পাৰে আৰু ফাইনেলি আমি আহি পেলাই নাজিৰা যিটো আপোনাৰ অগ্নিনাভ মন্দিৰৰ লগতে আছে এইখন আপোনাৰ অগ্নিনাভ মন্দিৰৰ মালিকৰ এখন দোকান আৰু ৰাস্তাত পুৰা মানুহে গাড়ীয়ে পুৰা ভৰ্তি হৈ আছে কোনো পিনেদি কোনো ফালেদি যাব পৰা মানে ৰাস্তাই নাই এনেকৈ মানুহে মানে গোটেই ৰোডটো মানে ভিৰ কৰি ৰাখিছে আৰু ৰাস্তাত গাড়ীবিলাক দেখিছে যে ইয়াত এনেকুৱাকৈ মানে গাড়ী ৰাখিছে য'ত নেকি এখন স্কুটি হওক এখন বাইকো মানে ৰাখিবলৈ জেগা নাই আৰু এয়াই হৈছে বাবাৰ লীলা যে বাৰে এটা কথাই মই আগৰ ভিডিঅ'ত কৈছোঁ যে যিসকল ভক্তৰ মনত ভক্তিভাৱ আছে সেইসকল ভক্তকে আচলতে ভগৱানৰ চৰণতহে আচলতে নিমন্ত্ৰণ কৰে আৰু যিসকল ভক্তৰ মনত সেই আস্থা সেই নিষ্ঠা সেই বিশ্বাস বা সেই একাগ্ৰতা বা সেই ধৈৰ্যটো নাথাকে সেইসকল ভক্তক কিন্তু ভগৱানে কেতিয়াও ভগৱানৰ চৰণত কিন্তু নিমন্ত্ৰণ নকৰে এইটো মোৰ ব্যক্তিগত এটা অনুভৱ আৰু আমি গাড়ীখন পাৰ্কিং কৰাৰ কাৰণে যথেষ্টখিনি আমি জেগা চালোঁ কিন্তু ফাইনেলি আহি পেলাই আমি এডোখৰ জেগা পালোঁ আৰু এইবিলাক গাড়ী যে ইয়াত ৰখাই থৈ দিছে যে আপোনাৰ গতিকে এইবিলাক গাড়ীৰে একোটা হৈছে পৰিচয় যে কিমান ভক্ত প্ৰতিদিনে ইয়াত সমাগম হয় আৰু আমি ফাইনেলি আহি পেলাই এই ঠাইডোখৰ পালোঁ এই ঠাইডোখৰতে আমি গাড়ী পাৰ্কিং কৰিলোঁ আৰু এতিয়া আমি কিমান দূৰ খোজ কাঢ়ি পেলাই আমি মন্দিৰলৈকে যাব লাগিব সেইখিনিও আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু অগ্নিনাভ মন্দিৰ যিসকল ভক্তই অগ্নিনাভ মন্দিৰলৈকে আহিবলৈ পৰা নাই সেইসকল ভক্তৰ হৈ পেলাইও মই বাবাৰ চৰণত সেৱা জনাম
বাপৰে বাপ ইমান ভিৰ ইমান গাড়ী অগ্নিনাভ মন্দিৰ যি গতিকে এটা ডিজিটেল মাধ্যম বা ডিজিটেল মাধ্যমৰ জৰিয়তে সেৱা ল'ব পাৰি আৰু ময়ো ঠিক তেনেকুৱা ধৰণে ডিজিটেল মাধ্যমতে বা ফেচবুকতে মই সেৱা লৈ পেলাই আজি ফাইনেলি আজি বাবাৰ চৰণত আহি পেলাই গেটত এণ্ট্ৰি কৰিলোঁ। এইখনে হৈছে অগ্নিনাভ বাবা শিৱ মন্দিৰৰ মূল দুৱাৰ মূল প্ৰৱেশ দুৱাৰ। ইয়াতে বাবাৰ মূৰ্তিটোৰ ফটোখন সুন্দৰকৈ দিয়া আছে আৰু ইয়াত হৈছে হাজাৰ 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 ভক্তৰ সমাগম। কাৰোবাৰ চেণ্ডেল ক'ৰবাত পৰি আছে, কাৰোবাৰ জোতা ক'ৰবাত পৰি আছে, কোনোবাই নিজৰ পেটৰ ভাত মুঠিৰ কাৰণে ইয়াত চাকি ধূপ বিভিন্ন ধৰণৰ ফুল তুলসী দুবেৰী তেনেকুৱা ধৰণৰ গৈছে আৰু আমি ফাইনেলি ইয়াত চাকি আমি জ্বলাই বাবাৰ চৰণত প্ৰথমতে আমি সেৱা জনালোঁ, ঘিউৰ চাকি জনালোঁ আৰু যিসকল ভক্তই মোক চাকি দিবলৈ মোক অনুৰোধ জনাইছিলে তেওঁলোকৰ হৈ পেলাই মই চাকি জনালোঁ। আৰু ইয়াত যে ইমান শ শ হাজাৰ হাজাৰ যে চাকি যে ইয়াত যে জ্বলাইছে এয়া হৈছে বাবাৰ আশীৰ্বাদ বুলি মই নিজৰ মনৰ পৰা মোৰ নিজৰ ব্যক্তিগত অনুভৱৰ পৰা কৈছোঁ। কাৰণ এই যে এইজন ল'ৰাই কিমান চাকি বাল্টিঙে তেওঁ পেলাই আছে, ভক্তসকলে জ্বলাই থৈ যোৱা, এয়া হৈছে বাবাৰ এটা বৃহৎ আশীৰ্বাদ। আৰু সেই আশীৰ্বাদটো নোহোৱা হ'লে বাবাৰ ওচৰত এনেকৈ ভক্তই কেতিয়াও শৰণ নল'লে হয় বা বাবাৰ চৰণত কেতিয়াও এনেকুৱা ধৰণে শাৰী পাতি লাইন পাতি ঘণ্টাই এনেকৈ কেতিয়াও সেৱা ল'বলৈ আগ্ৰহ নহ'লেহেঁতেন। আৰু এয়াই হয়তো বাবাৰ লীলা, এয়াই হয়তো বাবাৰ আশীৰ্বাদ। গতিকে তাতে কয় নহয়, মানিলে থান নামানিলে পাতান। আৰু সেইকাৰণে শাস্ত্ৰতে হওক বা অসমীয়াত এষাৰ কথা আছে যে বিশ্বাসে মিলয় হৰি। গতিকে মানুহৰ যেতিয়া বিশ্বাস থাকিব, মানুহৰ যেতিয়া আস্থা থাকিব, মানুহৰ যেতিয়া নিষ্ঠা থাকিব, আগ্ৰহ থাকিব, গতিকে শিল দৌল ভাঙিছে কি অগ্নিনাভ মন্দিৰ কিয়? মানুহে গৈ পেলাই পুৰী গয়া কাশী বৃন্দাবন বা ৰাম মন্দিৰ বা অযোধ্যা তেনেকুৱা ঠাইলৈ কেতিয়াও ভক্তসকলে আগমন নকৰিলেহেঁতেন। আৰু এয়াই হৈছে মানুহৰ ভগৱানৰ প্ৰতি এটা বিশ্বাস, যি গতিকে আমি কোনোৱে ভগৱানক আজিলৈকে দেখা নাই। যদিও দেখা নাই, আমি ভগৱান বুলি আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ, মূৰ দোৱাওঁ আমি কেদাৰনাথলৈকে যাওঁ বা বিভিন্ন আমি মঠ মন্দিৰলৈকে যাওঁ আমি। গতিকে আমি গতিকে ভগৱানক আজিলৈকে স্পষ্টকৈ প্ৰত্যক্ষ কৰা নাই। আৰু সেইকাৰণে হৈছে বিশ্বাসে মিলয় হৰি। আমি শিল এটাকো আমি ভগৱান বুলি আমি পূজা কৰিব পাৰোঁ, এটা গছৰ পুলিকো আমি ভগৱান বুলি আমি পূজা কৰোঁ। আমি গছৰ পুলি এটাকো আমি ভগৱান বুলি আমি পূজা কৰোঁ। যেনেকৈ তুলসীৰ গছডাল, আমি তুলসী মাকটো আমি দেখা নাই, আমি লক্ষী মাকটো আমি দেখা নাই। আমি বট গছডাল বা আহঁত গছত যি গতিকে শিৱশংকৰ ভোলেনাথে বাস কৰে বুলি কয়, মা মনসা থকা বুলি কয়, সেইকাৰণে আমি বটগছৰ গুড়তো বা আহঁত গছৰ গুৰিতো আমি পানী ঢালি পেলাই আমি সেৱা জনাওঁ। আৰু এই ভক্তসকলৰ আগমনেই কোৱা হয় যে ভক্তৰ ভগৱানৰ প্ৰতি কিমান আস্থা, কিমান নিষ্ঠা। আৰু এই যে মানুহগৰাকী দেখিছে, এই মানুহগৰাকী কিমান ঘণ্টা শাৰী পাতি পেলাই লাষ্টত তেওঁ চেন্সলেছ হৈ যাব লগা হ'ল কাৰণ তেওঁৰ শৰীৰত কি বেমাৰ আছে কি বেমাৰ নাই সেইটো আচলতে মই নাজানো। আৰু মোৰ চকুৰ সন্মুখত এই দৃশ্যটো যেতিয়া প্ৰত্যক্ষ হ'ল, লগালগি মোৰ কেমেৰাত, মোৰ মোবাইলত এই দৃশ্যটো মই ৰেকৰ্ডিং কৰি ল'লোঁ। আৰু এই ক্ষেত্ৰত মই অগ্নিনাভ মন্দিৰ কৰ্তৃপক্ষক এটাই খালি আহ্বান কৰিব বিচাৰোঁ যে আপোনালোকে যি গতিকে এই যে দীঘলীয়া শাৰী পাতিবিলাক যিবিলাক দীঘলীয়া শাৰী পাতিব দিছে, আপোনালোকে এটা ছিষ্টেমত আপোনালোকে শাৰীবিলাক নকৰে কিয়? চাকি জ্বলোৱাৰ পিছত মই আগৰ ভিডিঅ'টো মই কৈছোঁ এই বিষয়ে যে এটা ছিষ্টেমত কৰক। কাৰণ ভক্তসকলে এটা লাইন শাৰী পাতোতে বা এটা লাইনত থিয় হওঁতে যিমান সময় পাৰ কৰিব লগা হয় ঘণ্টা, আনটো শাৰীটো ঠিক তেনেকুৱা ধৰণে চাকি জ্বলাওঁতে সিমানখিনিয়ে শাৰী পাতিব লগা হয়, শৰাইখন দিবলৈ হ'লে সিমানখিনিয়ে শাৰী পাতিব লগা হয়, প্ৰসাদ ল'বলৈ হ'লে সিমানখিনিয়ে শাৰী পাতিব লগা হয়, পদজল ল'বলৈ সিমানখিনি শাৰী পাতিব লগা হয়, বা বাবাৰ মন্দিৰত সেৱাটো বা দৰ্শন কৰিবলৈ হ'লেও সিমান ঘণ্টাই শাৰী পাতিব লগা হয়। গতিকে এইবিলাকে ভক্তসকলৰ বেছি কষ্ট হোৱা নাইনে? গতিকে একেটা কষ্টত এটা যদি ছিষ্টেমত যদি হ'লহেঁতেন, হয়তো ভক্তসকলৰো
কষ্টটো হয়তো কম হ'লহেঁতেন বা মন্দিৰতো হয়তো ভক্তসকলৰ ভিৰটো হয়তো আৰু হয়তো কমি গ'লহেঁতেন। এইটো মোৰ ব্যক্তিগত অনুভৱ। এই অনুভৱটোৰ জৰিয়তে মই মন্দিৰ কৰ্তৃপক্ষক মই জনাইছোঁ আৰু মন্দিৰ কৰ্তৃপক্ষই যিটো পায়সৰ স্থান ইয়াত দিছে, গতিকে যিমান ভক্তই যিমান পায়স খায়, যিমান ভোগ খায়, সেইটো নিজৰ ইচ্ছামতে খাব পাৰে। আৰু আমিও ফাইনেলি মন্দিৰ দৰ্শন কৰি পেলাই বাবাৰ চৰণত সেৱা জনাই পেলাই আমিও মানে পায়স খাবলৈ আমি সক্ষম হ'লোঁ আৰু আমাৰ মনৰ অনুভৱখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। বঢ়িয়া, বহুত কষ্ট হ'ল আজি দিনটো, বহুত ভাল লাগিলে, কষ্টটো গমেই নাপালোঁ, দিনটো ভিৰৰ মাজত গ'ল আজি। গতিকে এতিয়াও বৰ্তমান বহু দৰ্শনাৰ্থী আছে, এতিয়াও বহু ভক্তগণ আছেই, এতিয়াও যথেষ্ট ভক্তগণ আছে। আমাৰ দৰ্শন হৈ গ'ল আৰু এতিয়া সময় হ'ল সন্ধিয়া সময় হৈছে এতিয়া 4:30। বহুদিনৰ সপোন আশা আজি ফাইনেলি পূৰণ হ'ল। অগ্নিনাভ বাবাক দৰ্শন কৰিলোঁ। এইটো পেলাই দিয়া ন? মই আনি আছোঁ, পানী বটল আনি আছোঁ। বহুত আশা আছিল, বহুত সপোন আছিল অগ্নিনাভ বাবাক লগ কৰাৰ, আৰু মই দেখাইছোঁ এই মাখন গতিকাল। এই গতিকাল হৈছে চাকি। ইমান লাখ হাজাৰ ভক্তৰ সমাগম হ'ব পাৰে। তো সেয়াই হৈছে জ্বলন্ত উদাহৰণ। পানীৰ বটল আৰু সৰ্বশেষত মোৰ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকক আহ্বান কৰিম যে অগ্নিনাভ মন্দিৰে হওক বা যিকোনো ভগৱানে হওক কেতিয়াও বিতৰ্কৰ মাজলৈকে নানিব আৰু আপোনালোকে সম্পূৰ্ণ আস্থা আৰু নিষ্ঠাৰে ভগৱানক স্মৰণ কৰক। ভগৱানে আপোনালোকৰ নিশ্চয় মনৰ কামনা পূৰণ কৰিব। ভগৱানে নিশ্চয় আপোনালোকৰ মনৰ কথাবিলাক শুনিব। আৰু মই জিৎ শৰ্মা আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অগ্নিনাভ বাবা।